নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম মোৰ চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব ওলাইছোঁ পিঁয়াজৰ কচুৰি। পিঁয়াজৰ কচুৰি আমি সকলোৱে খাই ভাল পাওঁ। তেন্তে বলক বেছি পলম নকৰোঁ, চাওঁচোন আহক কেনেকৈ মই আজি বনালোঁ। আমাক লাগিব ময়দা, তেল আৰু বেচন, আৰু মছলাত লাগিব চফ, কলা জিৰা, জলকীয়া গুড়ি, ধনিয়া গুড়ি, বেকিং ছ'ডা আৰু নিমখ। আৰু পিঁয়াজ লৈ লৈছোঁ দুটা, 3টা জলকীয়া আৰু পুদিনা পাত আৰু আদা লৈছোঁ। এতিয়া মই ইয়াতে 2 কাপৰ জোখত ময়দা দি দিছোঁ আৰু 2 চামুচ ৰিফাইন তেল দিছোঁ। আপোনালোকে ঘিউ দিব পাৰে, ঘিউ দিলে বেছি ভাল, কিন্তু মোৰ তাত ঘিউ নাই কাৰণে মই ৰিফাইন তেলেই দিছোঁ। নিমখ আৰু ছ'ডাও দি দিছোঁ 1 চামুচ, আৰু আধা চামুচৰ জোখত বেকিং ছ'ডা দি গোটেইখিনি ভালদৰে মিলাই ল'ব যাতে ময়দাৰ লগত মিল খাই যায়। এতিয়া আপোনালোকে ভালদৰে এইখিনি মাৰি ল'ব লাগিব। মই অলপ পানী দি এইখিনি খচি লৈছোঁ, হাতখন ভালদৰে ধুই ল'ব। আৰু এতিয়া এনেকৈ পানী দি পেলাই এইখিনি ভালকৈ মাৰি ল'ব লাগিব। মন কৰিব যাতে ডোটো বেছি কোমল হৈ নাযায়, টান হ'ব লাগিব। আৰু ভালদৰে এইখিনি এনেকৈ খচি ল'ব। মোৰ ডোটো টান হৈ গৈছে। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিম ঢাকি পেলাই। এতিয়া পিঁয়াজ দুটা কাটি ল'ম মই ভালদৰে। পিঁয়াজ দুটা আমি মিহিকৈ কাটি ল'ব লাগিব, ঠিক এনেধৰণে মিহিকৈ কাটি ল'ব। আৰু আদাখিনিও এনেকৈ মিহিকৈ কাটি লৈছোঁ। আদা আপোনালোকে নিদিলেও হয়, এইটো অপশ্যনেল, কিন্তু মই ভাল পাওঁ কাৰণে দিছোঁ। গোটেইখিনি মই এনেধৰণে কাটি ল'লোঁ। জলকীয়া, আদা, পিঁয়াজ আৰু পুদিনাৰ পাত। পুদিনা পাতৰ জেগাত ধনিয়া পাতো দিব পাৰে। এতিয়া মই 2 টেবুল চামুচৰ জোখত ৰিফাইন তেল দি দিছোঁ, আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। 1 চামুচ কলা জিৰা, 1 চামুচ চফ, জলকীয়াখিনি, আৰু এইখিনি ভালদৰে ভাজি ল'ম এতিয়া। আৰু এতিয়া মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম। গোটেইখিনি দি দিছোঁ, আদাখিনিও দি দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ব লাগিব। গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব। এতিয়া জলকীয়া গুড়ি দি দিম। 1 চামুচৰ জোখত জলকীয়া গুড়ি দিছোঁ, আৰু আধা চামুচৰ জোখত ধনিয়া গুড়ি দিছোঁ। আৰু এতিয়া এই গোটেইখিনি ভালদৰে ভাজি ল'ব। আৰু মই পুদিনা পাত সেইখিলা মিহিকৈ কুটি দি দিলোঁ। আপোনালোকে ইয়াৰ জেগাত ধনিয়া পাত বা কচুৰি মেথিও দিব পাৰে। এতিয়া আধা কাপ বেচন দিলোঁ, আৰু বেচন দি উঠি পেলাই গোটেইখিনি ভালদৰে ভাজি ল'ব। মন কৰিব যাতে গেছৰ ফ্লেমটো হাই কৰি নিদিয়ে, ল'ত ৰাখিব, নহ'লে গোটেইখিনি পুৰি যাব। এতিয়া নিমখ দি দিছোঁ। নিমখ সোৱাদ অনুযায়ী দিব, কিয়নো আমি ময়দা খচোঁতেও নিমখ দিছিলোঁ, সেইটো মন কৰিব লাগিব। আৰু এতিয়া এইখিনি ভালদৰে ভাজি মেলি ল'ব। এইখিনি আমাৰ হৈ গৈছে। এতিয়া লাষ্টত গৰম মছলা দি দিছোঁ 1 চামুচৰ জোখত। আকৌ এবাৰ ভালদৰে এইখিনি লৰাই দিব। হৈ গৈছে। এতিয়া আধা ঘণ্টা হৈ গ'ল। আমাৰ এইখিনি দেখিছে ময়দাখিনি, ডোটো ৰেডি হৈ গৈছে। এতিয়া পুৰিৰ আকাৰত বেলি ল'ম সৰু সৰুকৈ। বেছি ডাঙৰ কৰি নিদিব, কাৰণ আমি ইয়াত মছলাৰ পুৰখিনি ভৰাব লাগিব। এতিয়া মছলাৰ পুৰটো মই ভৰাই দিম, আৰু ভালদৰে এইখিনি চিল কৰি দিব লাগিব। মই দেখুৱাৰ দৰে আপোনালোকে এইখিনি বন্ধ কৰি ল'ব। আৰু পাতলকৈ এইখিনি আকৌ এবাৰ বেলি ল'ব, ঠিক এনেধৰণে। বেছি ডাঙৰ কৰি নিদিব, আৰু নহ'লে ফাটি যাব আৰু মছলাখিনি বাহিৰলৈ ওলাই আহিব। সেইবাবে সেই বস্তুটো মন কৰিব লাগিব। আৰু তেনেধৰণে আকৌ মছলা দি দিছোঁ, আৰু এনেধৰণে একেধৰণে মই এইখিনি আকৌ ভালকৈ বন্ধ কৰি ল'ম, আৰু পাতলকৈ বেলি ল'ম গোল কৰি পেলাই। আৰু বেছি জোৰছে নিবেলিব, পাতলকৈ বেলিব, নহ'লে ফাটি ওলাই আহিব গোটেই মছলাখিনি। এনেধৰণে গোটেইখিনি ভালদৰে কৰি ল'ব মই দেখুৱাৰ দৰে। এতিয়া তেল গৰম হৈ গৈছে। মই আধা কাপৰ জোখত ৰিফাইন তেল দি দিছোঁ, আৰু এতিয়া এইখিনি মই দি দিছোঁ
তেলখিনি পূৰা গৰম হ'ব লাগিব আৰু এটা সাইড ৰঙচুৱা হোৱাৰ পাছত এই পিঠি মই লুটিয়াই দিছোঁ ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিলে হ'ল বেছি ৰঙা কৰিও নিদিব আৰু গেছৰ ফ্লেম মিডিয়ামত ৰাখিব আমাৰ এইখিনি দেখিছে দুই সাইড ভালদৰে ৰঙচুৱা হৈ পৰিছে মানে আমাৰ কচুৰি হৈ গৈছে মচমচীয়া হৈ গৈছে এতিয়া বাকি কচুৰি কেইটাও দি দিছোঁ আৰু আমাৰ আজি মচমচীয়া কচুৰি পিয়াজৰ কচুৰি ৰেচিপি তৈয়াৰ হৈ গৈছে এয়া দেখিছে বিৰাটেই সোৱাদ লগা হৈছে আৰু বজাৰৰ দৰে হৈছে ভাল লাগিছে নহয়নে বাৰু আপোনালোকে হোটেলৰ দৰে এনেধৰণে কচুৰি ঘৰতে বনাই খাই চাব পাৰে তেন্তে যদি আজি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিল লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল আজিলৈ ইমানতে সামৰিছোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম বাই বাই